Hello and welcome to my YouTube channel. আজি ৰাতিপুৱাই ওলালোঁ কেইটা বাজিছে 6টা বাজিছে মাজুলী যাম এক নম্বৰ কথা মাজুলী যাম আৰু আজি আমাৰ মাজুলী ৰাস ষ্টাৰ্ট হৈছে গতিকে আজি ওলাইছোঁ আৰু প্ৰথমতে bashudev থান যাম bashudev থান গৈ পেলাই তাত আমি খৰাই দিম বহুত দিনৰ পৰা ভাবি থোৱা আছিলে গতিকে তাত খৰাই দি পেলাই উভতি পেলাই মাজুলীত ৰাস চাম ৰাতিকে গতিকে আৰু কি হ'ব চাই থাকক যোৱাৰ পৰা মাজুলী তাত পোৱাই ৰাসত কেনেকুৱা কি হ'ব আজি সকলো দেখাই আছোঁ ঠাণ্ডা পৰিছে অলপ জেকেট পিন্ধি লৈছোঁ পিছপি লগাই লৈছোঁ এই উত্তম গোস্বামী আহিব আজি মোক নিবলৈ আহিব এতিয়া পাবহি আৰু 6টা বজাত ওলাম বুলি কৈছিলে মই 5:30 পৰা বহি আছোঁ আহিছে আৰু চাই থাকক পাইছেহি 6টা বজাতে মোক 5টাতে উঠাই পেলাই এতিয়া পাইছে মুখখন দেখাই দিয়া এই আমাৰ গোস্বামী দা পাতিলে নি গৈ থাকো ৰাইজ এয়া বৰ নামঘৰত আহিছে আমাৰ ঘৰটো এইফালে এনেকৈ আহিলে আমি নিমাতী অভিমুখে আহি আছো এতিয়া আপোনাৰ নিমাতী ৰাস্তাত উঠিলোঁ এয়া আমাৰ কৃষ্ণ আছে লগৰ আহি আছো চাই থাকক আজি গুৰু কৃষ্ণ একেলগে লাইফ জেকেট পিন্ধি আছে আৰম্ভ হৈছে আৰু পামগৈ আৰু চাই থাকক ফাইনেলি উই আৰ হিয়াৰ ইন মাজুলী অফলা ঘাট গতিকে চাই থাকক আমি এইফালেদি এনেকৈ মাজুলী হৈ পেলাই এনেকৈ ঢকুৱাখানা হৈ যামগৈ আমাৰ গোস্বামীহঁত আছে গোটেইকেইটা পালোহি আৰু চাই থাকক আহি থাকক bashudev থান এতিয়া bashudev থান যাম bashudev থান তাত গৈ পেলাই দেখাম আহি থাকক ইয়াতে অলপ ৰৈছোঁ এইটো যে এইফালৰ পৰা দেখিছে এইফালৰ পৰা আপুনি চিধা আহিব লাগে এনেকৈ এইটো এটা তিনিআলি হয় আৰু এইফালে যে যিখন গেট দেখিছে এই গেটখনেদি ঢকুৱাখানা দি bashudev থান পায় এপ্ৰক্সিমেটলি ইয়াৰ পৰা 6 কিলোমিটাৰ হয় গতিকে আহি থাকক আমাৰ লগত পামগৈ এতিয়া পালোগৈ বুলি ধৰি লওক আমি পালোহি bashudev থান আমি চব আছোঁ কেইটা বাজিছে 1 ঘণ্টা লাগে আৰু মানে হেৰিয়ৰ পৰা 1 ঘণ্টামান লাগে আমি bashudev থান মেইন গেটৰ ওচৰত আছোঁ সেইখন গেটখন চাওক ইমান ধুনীয়া আৰু ইমান ডাঙৰ হয় ইয়াৰ পৰা আৰু যাব লাগিব চাগে 6 কিলোমিটাৰমান যাবগৈ লাগে এখন আমাৰ মেইন গেটখন গোটেইখিনি আছোঁ আমি 6টা আছোঁ এইকেইটা বিগ ফেন অমিত ভাই আমাৰ গোস্বামী দা গজব বেজতি এইখন চক আহি পেলাই bashudev থানৰ মানে মুখৰ যিখন হাতী গেট বৰ ধুনীয়াকৈ বনাইছে বিৰাট ধুনীয়া মই কৈছোঁ ন একদম দেখিয়ে মনটো ভাল লাগি গৈছে আমি মানে বাইক চাইক ৰাখি পেলাই চুৰিয়া তুৰিয়া পিন্ধিলোঁ মানে দোকানী দাদাজনে আমাক একদম ধুনীয়াকৈ মানে বহুত সুন্দৰকৈ আমাক বহুত মানে ইমান দূৰৰ পৰা গৈছোঁ আমাক মানে বহুত ভালকৈ আমাক ভৰি হাত ধুবলৈ দিছে মানে বহুত ভাল ব্যৱহাৰ কৰিছে আৰু লগতে আমাক মানে ধুনীয়াকৈ মানে শৰাই সঁফুৰা সজাই মেলি দিছে তাৰপিছত আমি সকলোৱে 6টা গৈছিলোঁ যে 6টাই আমি চাকি বন্তি দিলোঁ মানে bashudev মন্দিৰ আছে যে bashudev মন্দিৰ আমি সেৱা ধৰিলোঁ মানে মনৰ কথাখিনি তাত ক'ব লাগে আৰু এনেকুৱা এটা নিয়ম আছে ধৰক মানে মনৰ কথাখিনি ক'ব লাগে তাৰপিছত মানে বহুত ধুনীয়াকৈ বহুত মানুহ হয় আৰু আপোনালোকক যাব মই আপোনালোকক মানে এইটো ৰিকমেণ্ড কৰিছোঁ যে যাব আপোনালোকে বহুত ভাল পাব পবিত্ৰ ঠাই আৰু bashudev মন্দিৰ ভাগৰ মানে মহত্বটো কি সেই মহত্বটোৰ বিষয়ে মানে অকণমান মানে আপোনালোককো জনাবলৈ ময়ো জানিব বিচাৰিছিলোঁ যে সেই মানে কি হয় জানিবলৈ অকণমান ইচ্ছুক হয় ন মানে নাজানা বস্তু এটা জানিবলৈ অকণমান ইচ্ছুক হৈ থাকে মানুহ গতিকে তাৰে মানে সত্ৰখনো লগতে লাগি আছে যে bashudev মন্দিৰ ভাগৰ লগতে সত্ৰখনো লাগি আছে গতিকে সত্ৰখনৰ ডেকা এটা যিজন সেই ডেকা এটাজনক আমি এই bashudev মন্দিৰ ভাগৰ বিষয়ে মানে অকণমান মহত্বটোৰ বিষয়ে অকণমান ক'বলৈ কৈছিলোঁ গতিকে তেওঁ আমাক
ইনফৰ্মেশ্যন দিছে গতিকে অকণমান ক্লিপ এটা লৈছিলোঁ আৰু সত্ৰখনৰ ভিতৰ ভাগো কেনেকুৱা তাৰো অকণমান ক্লিপ এটা লৈছিলোঁ একদম লাষ্টৰ শেষলৈকে চাই থাকিব আপোনালোকৰ কাৰণে বহুত ইনফৰ্মেটিভ ভিডিঅ' এটা হ'বলৈ গৈ আছে কিন্তু দেই একদম শেষলৈকে চাই থাকিব একদম বহুত কষ্টৰে ভিডিঅ'টো বনাইছোঁ গতিকে আপোনালোকৰ কাৰণে বনাইছোঁ মানে ভাল লাগিব যদি আপোনালোকে ভিডিঅ'টো আদৰি লয় দেই মৰম দিয়ে বহুত ভাল লাগিব ইয়াত মানে শৰাই সঁফুৰা দিলোঁ চাকি দি পেলাই আমি বাসুদেৱ থানৰ যিভাগ মন্দিৰ ভাগত আমি আমাৰ সেৱা ধৰিলোঁ বাসুদেৱৰ ওচৰত আমি সেৱা পূজা কৰি পেলাই আমি এতিয়া ইয়াৰ যিভাগ সত্ৰ আছে সত্ৰৰ বাসুদেৱ থানৰ যিভাগ সত্ৰ সেই সত্ৰৰ ভাগৰ আমাৰ এটা ওচৰত মানে ইয়াৰ সত্ৰাধিকাৰ গুৰুৰ ওচৰত আমি ডেকাধিকাৰ আমি এই সত্ৰভাগৰ বাসুদেৱ থানৰ বিষয়ে অকণমান থুলমূলকৈ জানিব বিচাৰিছোঁ গতিকে কওকচোন এই মানে বাসুদেৱ থান ভাগৰ মহত্বটোৰ বিষয়ে অকণমান বাসুদেৱ থান বৰ ঐতিহ্যপূৰ্ণ এখন পুৰণা থান আৰু বাসুদেৱ থানৰ ঐতিহ্যও মহা বিৰল হ'লে এই থানৰ মাহাত্মা বিশেষকৈ অপুত্ৰকৰ পুত্ৰ নিধনী ধন বিদ্যা ৰোগী ৰোগ আহিব 15-20 বছৰ পৰ্যন্ত সতী সন্তান নোহোৱাসকলৰ বাসুদেৱৰ কৃপাত সতী সন্তান হৈছে আৰু যাৰ বিদ্যা নাই তেওঁ বিদ্যা দিছে যাৰ ধন ঐশ্বৰ্য বিভূতি নাই তেওঁক ধন ঐশ্বৰ্য বিভূতি দিছে যি ৰোগ ডক্তৰ বেজ জ্ঞানী কবিৰাজে ভাল কৰিব নোৱাৰে সেই ৰোগ বাসুদেৱে ভাল হৈছে গতিকে লৈ বাসুদেৱ বুলিয়া যিটো মৰে সিটো পুৰুষৰ জানা যমৰাজে লিখনে মাৰ্জনে কৰে বাসুদেৱৰ নাম ল'লে এনেকুৱা হৈছে দেৱ দেৱতাবিলাকক বাট এৰি দিয়ে গতিকে বাসুদেৱ দেৱৰ দেৱ বাসুদেৱ সকলো দেৱতাৰ মূল হ'ল বাসুদেৱ চিন্তা কৰিলে সকলোখিনি পাৰ পায় এতিয়া এই স্থানখন আগতে চুতীয়া ৰজাৰ দিনত আছিলে এই চুতীয়া ৰজাৰ দিনত থকাৰ পিছত আহোম ৰাজ্যলৈ যেতিয়া পৰিৱৰ্তন হ'ল আহোম ৰজাই তেতিয়া যদ্ধসিংহ ৰজাই শিৱসিংহ ৰজাই কুণ্ডলৰ পৰা বাসুদেৱৰ মূৰ্তি আনি ইয়াত স্থাপন কৰি এই বাসুদেৱ দৌল দেৱালয় নামঘৰ পাতি দি ভকত সাধু সন্ত সকলো কৰি মানে 4 ঘৰ মাৰি এই মাটি বিটি দান কৰি বাসুদেৱ থান পাতি দিয়ে এই থানখনি মাহাত্মাৰ কথা আগতে মই ক'লোৱেই আৰু থানখনি আজি তেতিয়াৰ পৰাই এতিয়ালৈকে এই পুৰুষানুক্ৰমে আমাৰ নৰৱা সত্ৰৰ গোসাঁইসকলে আৰু ভকত সতজন মিলি এই বাসুদেৱ থান চলাই থকা হৈছে এয়াই মহত্বটো এয়াই ন আমি ঢেকীয়াখোৱাৰ পৰা আহিছিলোঁ ঢেকীয়াখোৱাৰ পৰা আহি পেলাই মানে শুনি থাকোঁ আজি বহুত দিনৰ আগৰ পৰাই আমি মানে অহাৰ বাঞ্ছা কৰি আছিলোঁ কিন্তু আহিব বিভিন্ন মানে কৰোণা আহিলে সেইকাৰণে আহিব পৰা নাছিলোঁ গতিকে আজি আহিবলৈ পাই বহুত ভাল লাগিছে মানে থানখনৰ বিষয়ে শুনি থাকোঁ কিন্তু মানে ইয়াৰ মহত্বটোৰ বিষয়ে বাসুদেৱ থানলৈ অকল অসমবাসীয়ে নহয় ভাৰতবৰ্ষৰো নহয় ভাৰতৰ বাহিৰে নেপাল ভূটান জাৰ্মান জাপান ইংলেণ্ড আমেৰিকা এইবিলাকৰ পৰা যাত্ৰী আহে আৰু বাসুদেৱৰ আগ্ৰহৰ ল'ৰা বা এই বাসুদেৱৰ ল'ৰা সেইবিলাকতো সেই দেশতো আছে সেই দেশৰ ডক্তৰ আৰু প্ৰফেচাৰ বিজ্ঞানী অনেকখিনি বাসুদেৱৰ ইয়াৰ পৰা ওলাই গৈছে বাসুদেৱৰ নাম লৈ সেইখিনি পঢ়া শুনা কৰি সকলোখিনি কীৰ্তিফল লাভ কৰিছে আৰু এতিয়া সেই বাসুদেৱৰ নামতে সকলোখিনি হৈ আছে গতিকে লৈ বাসুদেৱৰ মাহাত্ম্যৰ বিষয়লৈ আমি বৰ বেছি বহলাই ক'ব নোৱাৰোঁ আৰু তেওঁ মাহাত্ম্যৰ বিষয়লৈ আমাৰ ক'বৰ আমাৰ শক্তি নাই এইখিনিকে কৈ মই সামৰিছোঁ ধন্যবাদ এয়াই হৈছে ঢকুৱাখানাত অৱস্থিত বাসুদেৱ থানৰ নৰুৱা সত্ৰৰ অন্তৰ্ভাগ বহুত সুন্দৰ পৰিৱেশ বহুত মনটো পবিত্ৰ যেন লাগে সঁচাকৈ এক পবিত্ৰ স্থান পবিত্ৰ ভক্তি ভৰা একদম বহুত ধুনীয়া পৰিৱেশ আমি আহিলোঁ আমি ড্ৰেছ কৰি পেলাই বাইক চাইক লৈ পেলাই ঢকুৱাখানা হৈ ফুলনি হৈ আমি মাজুলীলৈ আহিলোঁ উত্তৰ কমলাবাৰীলৈ গ'লোগৈ কিন্তু ভিডিঅ'টো অলৰেডি দীঘল হৈ গৈ আছে মানে গতিকে আৰু বেছি দীঘল নকৰোঁ আপোনালোকে ৱেইট কৰক আমাৰ চেনেলটোৰ লগত জড়িত থাকক ভিডিঅ'টো আহি আছে নেক্সট ব্লগটো আহিব আমাৰ নেক্সট ব্লগটো কেতিয়া আহিব নাজানো কিন্তু মানে অকণমান ব্যস্ত আছোঁ মানে এইকেইদিন অলপ ব্যস্ত আছোঁ ৰাগ চাগ চলি আছে যে গতিকে ভিডিঅ'টো আহিব নাহে বুলি নকওঁ ৰাতিৰ আমাৰ যিটো মানে ভাইব আছিলে মাজুলীৰ যিখিনি ৰাতিৰ ভাইব আছিলে মানে কি দেখিলোঁ তাৰ পৰিৱেশখিনি দেখাম মানে 2খন সত্ৰ 3খন সত্ৰৰ আমি তাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম সেই ব্লগটোত গতিকে ষ্টে টিউন লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব টিল দেন বাই বাই